নমস্কাৰ, মই ৰাহুল, এজন এম্বুলেন্স চালক। আজিৰ ভিডিঅ'টো এম্বুলেন্সৰ পৰা নহয়, ছুপাৰৰ পৰা দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। সদায়নো কিমান এম্বুলেন্সত থাকিম ভাবিলোঁ, অকণমান আহিলোঁ ছুপাৰতে লগৰ দাদাজনৰ লগত। এতিয়া বৰ্তমান ISBTত আহিছোঁ। ISBTৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কেনেকুৱা কি ধৰণৰ পায় চাই জনাব আপোনালোকে। দিনটো কেনেকুৱা কি ধৰণে যায় ISBTত, তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। বৰ্তমান আছোঁ ইয়াতে পাৰ্পেল উইংছ, গুৱাহাটী ISBT। গাড়ী ধৰাত লাগি আছে, ঠাই এটা দি দিয়ক। বাকী কেনেকৈ কি যায় দিনটো দেখাবলৈ চেষ্টা কৰি আছোঁ। ৰাতি ওলোৱাখিনিও দেখাই আছোঁ আপোনালোকক। আমাৰতো ভালেই এনেকৈ খাইছোঁ হা। বৰ্তমান আমি ISBTৰ পৰা ওলোৱা হৈছে এতিয়া। বাকী খানাপাৰা চব পিক আপ আছে, উঠাই মেলি গৈ থাকিম আৰু লাহে লাহে। শৰ্মাদাই বৰ্তমান গাড়ী ঘূৰাই আছে, এতিয়া ওলাইছোঁ ISBTৰ পৰা।